আমাৰ অফিচতে হাঁহৰ মাংস দি খাম আজি এয়া মাৰি ৰেডি এতিয়া আৰু গুচাই কৰি চাফ চিকুণ কৰি আৰু কাটিবলৈ প্ৰস্তুতি চলাব লাগিব আজি হোৱাইট পেকিং গৰম হাঁহৰ মাংসৰ কাৰণে পানী গৰম কৰা হৈছে গৰম পানী দি চাফ চিকুণ কৰিব লাগিব তেতিয়াহে সোনকালে পাখিবিলাক গুচোৱা যাব দেখাই আছোঁ আপোনালোকক চাই যাওক এয়া গুচাই হৈ গ'ল মানে সৰু সৰু গাজলি হাঁহ পাখিবিলাক ৰখি গৈছে যে সেইকাৰণে গেছত পুৰি লোৱা গৈছে কাৰণ পাখিবিলাক তেতিয়া সৰু সৰু পাখিবিলাক পুৰা যাব আৰু তেতিয়া পাখি নোহোৱা হ'লেতো চাফ চিকুণ কৰি খাব লাগিব যিকোনো এটা বস্তু খাবলৈ হ'লে চাফ চিকুণ কৰি খাব লাগে না সেইকাৰণে পাখিটো গাজলি হাঁহ পাখিটো মানে পুৰি লোৱা হৈছে মানে গেছত পুৰিলে অলপ ভাল আৰু চাফ চিকুণ দেখি সেইকাৰণে গেছত পুৰা গৈছে কিন্তু খৰিত পুৰিলে অলপ ক'লা হৈ যাব সেইকাৰণে অলপ বস্তুটো মানে লেতেৰা দেখিব সেইকাৰণে গেছতে পুৰা হৈছে পুৰি হৈ গ'ল এতিয়া আৰু কাটিব লাগিব আহক কাৰণ মাংসটো বেপাৰী তাত কাটিলে কেনেকৈ পিছবিলাক কাটিব নোৱাৰি এতিয়া নিজে কাটিব লাগিব পিছবিলাক এয়া পিচ কৰি আছোঁ কাৰণ নিজৰ জোখমতে কাটি ল'ব লাগিব কাৰণ দোকানত কাটিলে নিজৰ জোখমতে কাটিব পৰা নাযায় সেইকাৰণে ঘৰতে নিজে কাটি লৈছোঁ নিজৰ জোখমতে পিচবিলাক চাই চাব এয়া কাটি আছে আপোনালোকক সম্পূৰ্ণ স্পষ্টভাৱে দেখাব নোৱাৰাৰ বাবে কাৰণ পোহৰৰ পৰিস্থিতি বেয়া আছিলে সেইকাৰণে সম্পূৰ্ণ স্পষ্টকৈ দেখাব নোৱাৰাৰ বাবে ক্ষমাপ্ৰাৰ্থী এয়া নিজৰ জোখমতে পিচ কৰি ল'লোঁ এই কাটি হৈ গ'ল তাৰপাছত আলুটো অলপ আগতীয়াকৈ ভাজি ল'ব লাগিব তাৰপিছত আৰু মাংসটো দিব লাগিব আৰু এয়া আলুটো